30 बीघा जमीन में एक पार्क बनाना, वहाँ एक जुबिन गार्ग जी का स्टेचू बनाना, ये बहुत जुबिन गार्ग के लिए बहुत अच्छा ट्रिब्यूट है और सब लोग मिलकर जुबिन गार्ग को अमर करके रखना है। और बीटीसी चीफ आग्रामा महिला ने जो किया है उसके लिए मैं उसको धन्यवाद देता हूँ। আজি এটা খুব সুন্দৰ অনুষ্ঠান, এই অনুষ্ঠানত উপস্থিত থাকি ময়ো আনন্দ অনুভৱ কৰিছোঁ। এই অনুষ্ঠানৰ জৰিয়তে 25,000তকৈ অধিক যুৱক যুৱতী বা ব্যক্তিয়ে ইয়াত জুবিন গাৰ্গ ডাঙৰীয়াৰ গানৰ মাজেৰে তেখেতৰ 53তম জন্মদিবস পালন কৰিছে আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তাৰ লগে লগে বিটিচি চৰকাৰে ইয়াত এখন 30 বিঘা মাটি সামৰি এখন উদ্যান, জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত এখন উদ্যান আৰু এটা প্ৰতিমূৰ্তি নিৰ্মাণৰ পৰিকল্পনা কৰিছে, যি উদ্যানত তেওঁলোকে বহু সুন্দৰ ব্যৱস্থা এমিনিটিজ ৰখাৰ কথা কৈছে। গতিকে মই বিটিচি প্ৰধান আগ্ৰামা মহিলাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকুৱা এটা সুন্দৰ পদক্ষেপ লোৱাৰ বাবে। আৰু ময়ো ইয়ালৈ আহি একেলগে এই 25,000 ব্যক্তিৰ লগত জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনাবলৈ পাই আনন্দ অনুভৱ কৰিছোঁ। এতিয়া SITয়ে তাৰ তদন্ত কৰি আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যে যি 90 দিনৰ ভিতৰত SITয়ে ৰিপৰ্ট দিব লাগে, চাৰ্জশ্বিট দিব লাগে, সেই চাৰ্জশ্বিট 90 দিনৰ আগতে দিব। গতিকে এটা বিচাৰ প্ৰক্ৰিয়া খুব সুন্দৰ গতিৰে আগবাঢ়িছে আৰু আমাৰ বিশ্বাস আছে যে SIT ৰিপৰ্টটো দিয়াৰ লগে লগে আদালতে নিশ্চয়কৈ অসমবাসীয়ে বিচৰা যি ন্যায়, সেই ন্যায় নিশ্চয়কৈ দিব।